Hello everyone, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আৰু বৰ্তমান মোৰো ভালে আপোনালোক মৰম আশীৰ্বাদত। আৰু আজি ৰাতিপুৱাই তিনিচুকীয়া ডাঙৰ বা ঘৰলৈ আহিলো আৰু ঘৰৰ পৰা আহোঁতে ভিডিঅ'টো ষ্টাৰ্ট কৰা নহ'ল। বতৰটো ইমানে ঠাণ্ডা কুঁৱলী পৰি আছে, সেইকাৰণে ভিডিঅ'টো কৰিবলৈ মনেই নগ'ল আৰু এতিয়া বাৰ ঘৰত আহিহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোহি। আৰু ইমানকেইদিন আপোনালোকলৈ ভিডিঅ' যে দিব পৰা নাছিলোঁ, তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। আৰু আজিৰ দিনটো কি কৰোঁ, ক'লৈ যাওঁ চাই থাকিব তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে। একেবাৰে পাকঘৰতে সোমালোহি, বায়ে ভাত পাতি দিলে এইফালে আৰু এইফালে মই চব্জি বনাই আছোঁ। আৰু এইফালে মই চব্জি বনাই আছোঁ, এইফালে বন্ধাকবি আৰু গুটি আলু এনেকৈ জলকীয়া দি অলপ বনাইছোঁ। এনেকৈ দুপৰীয়া খাম এতিয়া আৰু চাই থাকিব। এইফালে হলত চিনেমা চাব যাব ওলাই ল'লোঁ আৰু ডক্টৰ বেজবৰুৱা চিনেমাখন 7টা বজাত টিকেট আছে। ঠিক আছে, তেতিয়াহ'লে আমি গৈ লওঁ, তাত গৈ কি পাৰোঁ দেখুৱাম, চাই থাকিব। আমি ৰংঘৰ চিনেমা হল পাই গ'লোহি। এইফালে পোষ্টাৰ লাগি আছে বেজবৰুৱাৰ আৰু এইফালে একুৱামেনো আহি আছে আৰু এইফালে ৰবি শৰ্মাৰ ব্লেক এণ্ড হোৱাইট আহি আছে, চাবহি হ'লো। তো আমি ফাইনেলি পাই গ'লোহি ৰংঘৰ আৰু টিকেট কাটি ল'লোঁ আৰু এতিয়া আমি চাবলৈ যাম ডক্টৰ বেজবৰুৱা, বা আৰু পৰি। আমাৰ টিকেট কৰা হৈ গ'ল। আমি সোনকালে আহিলোঁ যিহেতু আগতীয়া এনেকৈ অলপ ৰাতি টিকেট কাটে আৰু সকলোবোৰ এনেকৈ ৰখি আছে মানুহ। আৰু এতিয়া যাম আৰু ভিতৰলৈ যাবলৈ ৱাৰ্ণিং দিছে। আমি ভিতৰত সোমাই গ'লোঁ। এফালে দেখিছে একেবাৰে খালী, যিহেতু আমি ৰাতি 7টা বজাত শ্ব' চাইছোঁ, 7টা বজাত শ্ব' চাইছোঁ, সেইকাৰণে একেবাৰে মানুহ নাই। পিছফালে মানুহ নাই একেবাৰে, আমি তিনিটা এফালে আগফালে আহি আছোঁ, দেখিছে পূৰা খালী। ভাত খাইছে আকৌ ইয়াত আহি চকলেট আহি। তোমাকে দেখাই থাকিম, ইয়াত দেখাবলৈ এতিয়া চিনেমা নাই, চবতে খালী, সকলোৱে খাই আছে। এইফালে শ্ব' দেখাবলৈ ৱাৰ্ণিং দিছে, বাই মোবাইল চাই আছে আৰু এতিয়া দেখাব আৰু আপোনালোকেও চাই এনজয় কৰিব আমাৰ লগতে। বিধাতাই সাজিলে চমক নীলা বিজুলিৰে, মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুতি চমক। বচোন মোৰ নামটো শুনিছ নিশ্চয়? ঐ, কোন হয় তই? মই ৰহমত মিয়া, মোক থানাত নিবি? আইও, ইমান মন লগাই তোক, চুই চাওঁ চাওক চুমত খাওঁ। তোক থানাত নিম বুলি কোনে ক'লে? থানাত নিম বুলি মই কোৱা নাই নহয়, তোক মই ইয়াতে মাৰি থৈ যাম। মই মহাদেৱ বৰবৰুৱা, ক্ৰাইম ব্ৰাঞ্চ স্পেচিয়েল অফিচাৰ। একদম পাব্লিচিটি ভাল। ডক্টৰ বেজবৰুৱা চাই বহুতেই ভাল লাগিলে, বহুতেই এনজয় কৰিলোঁ আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। ভিডিঅ'টো আজিলৈ ইমানেই, বাই বাই।